আনাকালি লাড়ি এই কাপড়খন ধুলো সেইটোৱে ডাঙৰ কথা কিন্তু ঠাণ্ডা দিনত এটা বৰ ডাঙৰ সমস্যা আছে আপোনালোকেও জানে গাবিলাক বগা পৰি নাখায় থাকে না কি কৰি মইতো ইয়াতে গান ধুৱে যদি ঘৰত তেল বিচাৰি যাওঁ কি হ'ব ডাঙৰ ফাইদা লাগি যাব গতিকে মই গা ধৰিতে কিবা এটা কৰিব লাগিব ঠিক কৰা যায় ঠিক কৰা যায় ঠিক কৰা যায় এটা ভাল পাইছে ৰ'ব কাটিং দিব বুঢ়া পৰা খাই দিলে কি কথা খাই দিব দিয়া ছোৱালী হ'লে বগাকে দেখা বস্তু গম পাই নেকি গান ধৰি এই বোৱাৰীবিলাক ঘৰত আহি কি কৰিব জানে
গেছে হ্যাঁ তোয়া আমার কারণে ভালো যাবি না যাবো বলে ওরা যায় আগতে মই খাই কিনি চাই আহো মই বিদ্যালয়লৈ আহিছিলো আগতে আহিছা ইয়াতে বহি যা আহি দে এই ল'ৰাবোৰে নিজৰ ঘৰত মাক দেউতাকক ফাঁকি দি আহি লগ বন্ধুৰ লগত লগ লাগি কি কৰিব জানে মদ খাই জুৱা খেলি নিজে ধ্বংস ৰাস্তাৰে ভাল ছোৱালী যাব নোৱাৰিব ছোৱালী দেখিলে কি কৰিব জানে ভণ্টি তোমাক কিন্তু বেয়া লগা নাই ভণ্টি এইফালে ভেকচিন লৈছে বেছি দেৰি কৰি লাভ নাই এইফালে ভেটি ধৰি খাই কেতিয়াবা যদি মই এই কলিক লোক পাওঁ নহয় তেনেহ'লে তাক মই কি কৰিম জানা এতিয়া কাণত ধৰি উঠা বহা আৰাম কৰি এতিয়া মই আকৌ ঘূৰি আহিছো নামটি আৰম্ভ হৈ কাৰণ হয় অহংকাৰ কৰিছিল এদিন ৰজাৰকো কি সুন্দৰ অন্তৰ কমি যায় আৰু তাই যদি মোৰ লগত বিয়া নহয় তেনেহ'লে তাইক মই চুৰ কৰি হ'লেও লৈ যাম দৌৰি দৌৰি মায়া কৰি হাত ধৰি
এইফালে কি চাই আছা মছলা ভাল লাগছে এৰা নিলামনি জি ন বিয়া কৰা হৈছে ন হা Pata nai. তাকে বড় কাজে সিয়ে আছে ওই না আরে আপনি মুখ বিয়া করব না ও থুবই বিনপো নবা থাকলি থাকি যাও আজিৰ পৰা আৰু বিয়া কৰালে নহব মোৰ তিনিটা শৰ্ত আছে কিয়া বিয়া এয়া নলগা কৈছে যদি পাৰে পাৰো বুলি ক'ব আৰু যদি নোৱাৰে কি বুলি ক'ব থাকিনে পাৰিম বুলি নাই গোটাই পাৰিম মই সঁচাকে দেচোন দে কি সুধা সুধা এতিয়া মোৰ প্ৰথম শৰ্তটো হ'ল আপোনাৰ মোৰ বিয়া হোৱাৰ পিছত আপুনি সদায় মোৰ মতে চলিব লাগিব এ চলিম দা চলিম দা চলিম দা ঠিক আছে জি ন এবার 2 নম্বৰটো শুন আপোনাৰ মোৰ বিয়া হোৱাৰ পিছত আপুনি সদায় ৰাতিপুৱা সেই বাৰি চোতালখন ও মোৰ বেয়া আছে ও বেয়া আছে বেয়া আৰু মই গা ধোৱা কাপোৰখিনি সেইখিনি মনে মনে ধুব লাগিব বাথৰুমত সঁচাকৈ ধুব না মনে মনে ধুব লাগিব বাথৰুমত বাছা মই যোৱাৰ পিছত এনেকুৱা দিব ন এইবাৰ 3 নম্বৰটো শুন আপোনাৰ আৰু মোৰ বিয়া হোৱাৰ পিছত মা আছেনে অ তোমা দেউতা দেউতা নাই নাই ন জি নহয় আপোনাৰ আৰু মোৰ বিয়া হোৱাৰ পিছত আপোনাৰ মায়ে যদি সদায় মোক বেয়াকৈ গালি পাৰে নহয় আপুনি বোলে তেওঁক বেয়াকৈ গালি পাৰিব পাৰিব না অ এইটো নৰো মই বাকি কেইটা কথা নাই এইটো নৰো আগত বহি আছে সেইকাৰণে নৰো বুলি কৈছে এতিয়া আপুনি চাই লাগকচোন পাৰিলে নৰে দেখা পাব পাৰিম বুলি ক'ব আৰু যি নহওক আপোনাৰ মায়ে যদি সদায় মোক যিকোনো কামত বাধা দিয়ে নহয় আপুনি কিন্তু তেওঁলোকৰ সেই অবাধ্য সন্তানটি হ'ব লাগিব পাৰিব না এ নৰিম দা আপুনি কি কয় পাৰিব নৰে পিছে বিয়া কৰাবলৈ এতিয়া না বাকি দুটাটো কৰিম দা এইটো নকৰো আৰু হে রাজকুমারী তুমি এইবোৰ কথা চিন্তা কৰিব নালাগে কন্যা তুমি একো চিন্তা কৰিব নালাগে চিন্তা নকৰিবা কথা দিলো মায়া ভরি আৰু সেই কাৰণে তোমালোকে সেই গাঁৱে হৈ নিমন্ত্ৰণ দিয়া ভাগ্য পাই ধুলিয়া এখনে চলিলা যাবি এতিয়া হৰকান্তৰ পুত্ৰক নিঠিয়া দুখন কাপোৰ মাৰি থাকে বাচ্চা বিয়া খাব যাবি গোটেই দেখা কৰিব লগা হে বনি বিয়া খাব নাযায়
যাব খাই দিয়া গম পাইছি না নীলমণি বিয়া হে মণি আহি থাক আহি থাক মাতা মাতি কৰি হবে আজি বিয়াত যাব কোনো অহা নাই মালতী তাইবা বিয়াত যাই না নাযায় খবৰ এটা কৰো দেই আমাৰ লগৰ কথা তাতে তিনি মানুহৰ মন আজি যদি আমাৰ তাতে গুচি যাওঁ কালি যদি বাটাই ঘাটে লগ পাই মুখখন খুলি সেইকাৰণে বা মাত লগাই যাব মালতী বাই মালতী বাই ৰাজকুমাৰৰ বিয়াত নাযা নাযা মৰি মই আজি বিয়া খাব নাযাওঁ যা কিয় মানে আজি ৰাতিপুৱাই আমাৰ জেঠিমা ল'ৰাটোৰ খবৰ দিছিল কি খবৰ জানি গম পাইছি তাকে যাবা তুমি যদিও গম পাইছি বিয়াত যায় আকৌ বেলেগক নক'ব মই কিয় বিয়াত নাযাওঁ জানি মুগুলাজি শান্তিপুৰৰ মানৱে চাবাই আমি যাব কিসে বিয়া দিলে হব রজা ঘর বিয়া বিয়া দিলে বহুত মানুহ হব গতিকে আমি লগে ভাগে যাব আইঠা আপনি দুটাই যাব মই আসলে মই কইনাতে যাম আপনি দরাতে যাব আপনি দরাতে যাব মই কইনাতে যাব কিছে এটা কথা বিয়া খাব আইছি মতি লাগছে দেখতে রব কিবা কব আইছি না ও বাচ্চা গিয়ে বিয়া বাচ্চা এক খাওয়া দিও না এ বাচ্চি বিয়া মানে বাচ্চা এক খাওয়া পানা এ মনিয়া আমি খাইছি কিসে মায় হাতে উঠে দিবে জানা না জানা মই ঘড়ি গলা লগাই দিম আপোনালোকে জানি উঠে দিবা জানি আমাৰ আশীৰ্বাদ হৰি বোলা
বিয়া অ এতিয়া বিয়া কি কিবা জানে না জানো জানে অ মই লগাই দিম আপোনালোক আমাৰ লগতে ধৰি যাব বঢ়িয়া বঢ়িয়া ধৰি যাম আপুনি লৰাকো বিয়া ওরা মেরে কি হে বলিয়া ওরে আমরা খানা তো বানাইছে এটা বলো লাইলে যেটা বিয়ে দিতে যাবে ধরে যাবি আয়া কাকা দোলাইছে আকাশী তরা আমার ডান্সিং করে বাচ্চা তে বিয়া খাই খাই একেবারে বিয়ে কি দিবে জানাই এ বলিয়া আলগা ধরবি আয়া কাকা দোলাইছে দেখো আগতে বলিয়েছে এ বলিয়া একেবারে ধরাতে কইনা তোর মনে পুরো বলিয়েছে দেখছি না এ বলিয়া কইনা জনি পালে কুমরিয়া দয়া কইনা জনি পালে কুমরিয়া দয়া এ বলিয়া আমার করে একটু দেখা দে এ এত বেরিয়ে ব্যস্ত আছে কি আবশ্য জানে ও দিয়া হইছে বাবা মন্ত্র আছে দেখি আরে পিছপিনে থাকা আপালি বাবা হ্যাঁ বলিয়া আমারে কইরা বাহিরত মিঠা আমারে কইরা বাহিরত মিঠা ভিতরি ভিতরি মস্ত ভিতরি ভিতরি মস্ত এ বলিয়া আমি তো কই না ঘরে কিসে দড়া মধ্যে আপা দিতাম দিয়ে কি দিলে ইচ্ছা গেছে আলকা ধরে যাবি হে পান পান সরি রে পাহা পড়ে পান পান সরি রে পাহা পড়ে ও ভিন্দেও বাপ খায় লোক দিছিয়া আমারে ভিনি দেও কিনো কাম করে আমারে ভিনি দেও কিনো কাম করে ও দড়া তো কি কাম করে এই মই পেট্রোল নকুৱাই এই ডাঙৰ ঠিকাদাৰ ও ঠিকাদার ঠিকাদার আপো দিয়া ও ৰাখিব মাছ গছে এ বলিয়া এ দড়া তো কি কাম করে জানে মাছ গছে একো কেই নকৰে ঘৰতেই থাকে একো কেই নকৰে ঘৰতে থাকে এ বলিয়া ৰাতি 12 বজাৰ লগে লগে ৰাতি 12 বজাৰ লগে লগে ৰাতি 12 বজাৰ আমাৰ ল'ৰাটো ইমান ধুনীয়া নহয়
আৰু এতিয়া সেই সিহঁত দুয়ো আচল খেলাখন বিয়াৰ পিছদিনাখন সেই নীলমণিয়ে কি কৰে জানে? হেৰি আপুনি ক'ত আছে? কোনফালে গ'লে মানুহটো? হেৰি আপুনি ইয়াতে বহি আছে? বিয়াৰ আগত চৰ্তকেইটা মনত আছে না? আছে দা আছে আছে। 2 নম্বৰটো কি আছিল? কাপোৰ ধোৱাটো পাৰি যোৱা কাপোৰ ধোৱাটো কাপোৰ ধোৱা। হেৰি মই গা ধুই কিমান দেৰি হ'ল? আধা ঘণ্টা। এতিয়ালৈ আপুনি কাপোৰ ধোৱাই নাই? ধোৱাই নাই? ধুমদা তাই ফেলে থৈ আহ রোড নাই রোড আজি বতৰো বেয়া। এই বতৰত যদি আজি মোৰ কাপোৰ নুশুকাই নহয়, আমি নিজে মনত ৰাখবো। মায়া কৰি ঘৰতে কি কৰে জানি? অপ্ৰতিজ্ঞা বন্দী স্বামী কি কাপোৰ কি পাল্লাত পৰিলো। এইবিলাক কাম কৰিব নাপায়। তেতিয়া লগাৰ পুত্ৰ নীলমণিয়ে কৈছে এইবিলাক কাম মই কিয় কৰো জানা? তাই কষ্ট পাব বুলি ময়ে কৰো। আজিৰ পৰা এনে আমার দুইটা মরণ দেখা পাই তোর একদম চকু লাগি গেছি। তোর পুত্র হয়েছে একটা হাতি, তোর পুত্র হয়েছে একটা হাতি, আর মই হইছো তার মাউট। গতিকে মোৰ হাতী মই মাউট, মইটা জেলে কৈছ তোমাৰ কৰবাৰ অধিকাৰ
নাখাবি আপত্তি না করবি আমরা বেশি ট্রাক্টর করিলে আৰু কোনগুৰা যেতিয়া মই ঘৰত নাথাকিম নহয় যেতিয়া মই ঘৰত নাথাকিম তেতিয়া তোৰ মোৰ মানুহজনক হোৱাই নোহোৱাই কিছুমান কথা লগাই নাথাকিবি নহ'লে এইখন ঘৰত খোৱা লোৱাটো দূৰৰে কথা সেই বৃদ্ধাশ্ৰমত লৈ আহিমতো নিশ্চয় জানিবি কি কৰি বোৱাৰী তই মোক এই বৃদ্ধাশ্ৰমত খোৱা কথা কৰি বাচ্চা নাপায় বাচ্চা এইবিলাক কৰিব নাপায় কিয় জানা বোৱাৰী তোৰ এখন সংসাৰ আছে তোৰ এদিন ল'ৰা ছোৱালী হ'ব সেই ল'ৰা ছোৱালীয়ে তোক এদিন সেই বৃদ্ধাশ্ৰমত খোৱা কথা হ'ব বাচ্চা সেইদিনাখন তোৰ কেনে লাগিব বোৱাৰী সেইদিনাখন তোৰ কেনে লাগিব তই সেইদিনাখনহে কি কৰি তই মোক বিয়াত দিলি যি দিছো তাকে খাবি নহ'লে এইখন ঘৰত খোৱা লোৱাটো দূৰৰে কথা সেই বৃদ্ধাশ্ৰমত পাই সেইটো নিশ্চয় জানিবি পৰম্পৰাৰ নামভঙি ৰাইজ যিসকল পিতৃ মাতৃয়ে নিজৰ সন্তানক লৈ লাভ বিলাস জীৱন অতিবাহিত কৰে নহয় সেইসকল সন্তানেই হৈছে সমাজৰ কাৰণেই একোটা ভুলংকাৰ এই বুলি মায়া কৰি আকাশবাণী কৰি ৰজা ৰজা তোৰ মনত পৰেনে এইদিনাখন তই মন্ত্ৰীসকলৰ আগত শাস্ত্ৰৰ কথা কৈ থাকোঁতেই তোৰ পুত্ৰ নীলমণিয়ে কি কৈছিল এতিয়া কোন সেই কলি আৰু কি কলিৰ কাল কলিক যদি লগ পাই সেই কলিৰ কাণত ধৰাই উঠা বহা কৰাম বুলি কৈছিল পিছে ৰজা তইতো গমেই নাপালি ময়ে সেই কৰি মায়া কৰি তাৰ লগত মই বিয়া হৈ আহিছিলো বিয়া হোৱাৰ দিন ধৰি তাক যে মই কিমান জ্বলা যন্ত্ৰণা খোৱালো তইতো নিজে দেখিলি ৰজা গতিকে ৰজা যেতিয়ালৈকে সমগ্ৰ পৃথিৱীখনত কলিযুগ চলি থাকিব নহয় তেতিয়ালৈকে কিছুমান নাৰীয়ে সদায় সমাজ শাসন কৰি গৈ থাকিব আৰু কিছুমান পুৰুষে সদায় নাৰীৰ প্ৰথমতে